এয়া আমাৰ পিংকি মেডাম তাৰপৰা এয়া মানে ঘোষণা এটা পাই গ'লোঁ মানে বহুত মানে ভালো লাগিছে বহুত মানে কিমান বছৰ 2 বছৰ 3 বছৰমান হ'ল তেওঁক লগ পোৱা আৰু নেক্সট লগত মই ঢালা নাই বাৰু এবাৰ প্ৰথম ঢালিম ৰ'ব লাইটটো দি ল'লোঁ তাৰপাছত আমাৰ ৰূপম বহি আছে এয়া দেখিছে আমাৰ শ্বৰ্ট ফিল্মৰ আমাৰ মেইন হিৰো আৰু ইয়াৰো চেনেল আছে চেনেলটোৰ নাম কি তোমাৰ ৰূপম ক্ৰিয়েশ্যন বুলি আছে তাৰপৰা মানে শ্বৰ্ট ফিল্ম ঢালি থাকে একদম বঢ়িয়া আপোনালোকে চাব ৰূপম ক্ৰিয়েশ্যন বুলি আছে আৰু কালি আপোনাৰ শ্বৰ্ট ফিল্ম এখন ৰিলিজ দিয়া হৈছে হেৰি মনৰ জোনাক বুলিকে সেইখন ইয়াক মৰম ভাল পোৱা দিব অলপ মানে কিবা কিবি গণ্ডগোলো হৈছে ন লাষ্টত অলপ খেলি মেলি হ'ল তাৰপিছত আকৌ নতুন এখন আহি আছে স্ক্ৰিপ্ট লিখাৰ পাছত মানে হেৰি কিবা হেপী বাৰ্থডে বুলিকে এখন পৰহি পৰা শ্বুটিং হ'ব আৰু আপোনালোকে চাই থাকিব হাই হেল্ল' নমস্কাৰ ৱেলকাম টু সপোন ব্লগ স্বাগতম জনাইছোঁ আপোনালোকৰ নতুন এটা ভিডিঅ' লাগিছে ভিডিঅ'টো চাই থাকক গুড মৰ্ণিং গাইছ আৰু কালি ৰাতিৰ পৰা ব্লগটো ষ্টাৰ্টিং কৰিছিলোঁ এতিয়া দিন হৈ গ'ল দেখিলে ঘপককৈ এয়া মই চৈগেটা আৰু মানে ৰখাই নথওঁ মানে আমি কৈ দিওঁ আৰু কাক লগ কৰিবলৈ গৈছোঁ মানে লখিমপুৰত মানে বিকাশ দাই আহিছে তাৰপিছত কোনেও গম নাপায় সেইবোৰ কথা তাৰপিছত বিতুপন দাই আমাক মনে ক'লে নেকি কালি ৰাতি ফোন কৰি মেলি যেনেকৈ কৈছে আপোনালোকক কৈ আছোঁ গৈ পিনে কৈছোঁ ফাইনেলি বিকাশ দাক লগ কৰিবলৈ গোটেই হয় আমি খোলা গৈ আছোঁ আৰু সেইকাৰণে আমি গৈ আছোঁ আৰু বিতুপন দাই সেইফালৰ পৰা পানী গাঁৱৰ পৰা আহি আছে তেওঁ মানে ইমানৰ মানে মোৰ মানে আশা পাওঁ কিন্তু বিতুপন দাই যিভাগে কৈছে লগ পাবও পাওঁ আপোনালোকে দেখিব আশা নাই নি আশা আৰু এইটো কেনে হেৰি দি দিলে দেখিলে ইয়াত আকৌ ৰখিব লাগিব অলপ টাইম এইটো ৰখি লওঁ আৰু ফাইনেলি আহি পাই গ'লোহি মানে ভাবিছিলোঁ লগ নাপামো বুলিকে কিন্তু গাড়ীখন দেখি পিনে লগ পালোঁ আৰু বিতুপন দাই কৈছে মানে ইয়াতে আছেগৈ বুলিকে তো মানে ইয়াতে ৰখি আছোঁ মানে আৰু বিতুপন দা সেই কেবিউটোৰ ওচৰত পাইছেহি আৰু বিকাশ দা গাড়ীখন আজি মোৰ ওচৰত বি চাপলা এইয়া নেক্সট লেভেল দেখিছে নহয় একদম পেণ্টাৰ ন পেণ্টাৰ অঁ একদম মানে নক'ব আজি মোৰ ওচৰত গাড়ীখন এখন কপাল বুলি কয় কপাল তাৰপৰা এইয়া ফটো এখন উঠি লওঁ ধুনীয়াকৈ তাৰপিছত বিতুপন দা আহি লওক তাৰপৰা বিকাশ দাৰ ওচৰলৈ যাওঁ মই চ' মানে মোক ইয়াত মাতিলে একদম মানে আমাৰ ক'বলৈ গ'লে চিনি পায় নমস্কাৰ মহান চেলিব্ৰিটি আৰু বিতুপন শইকীয়া চবেই চিনি পায় তাৰপিছত তেওঁ মোক ক'লে কালি ৰাতি মানে কৈছে গাড়ী এখন ল'লোঁ বুলিকে তাৰপিছত মই তেতিয়া গৈ পাইছোঁগৈ কি বুলি ক'ল কৈ দিয়ক মোৰ গাড়ী বুলি কৈছোঁ নেক্সট লেভেল তাৰপিছত সেয়া ফাইনেলি বিকাশ দা তললৈ নামি আহিলে বিকাশ দা ভালেই বিকাশ দা কিবা এটা কওঁ এয়া বিকাশ দা তাৰপৰা এয়া আমাৰ পিংকি মেডাম তাৰপৰা এয়া ভালেই কেনেকুৱা খবৰ কেনেকুৱা খবৰ চ' বিকাশ দাহঁত যাবলৈ
ওলালেগে এয়া যাবগৈ আৰু বিকাশ দা এয়া দেখিছে গোটেইখন যাবগৈ যাব ওলালে গোটেইখন বাই বাই পিংকি মেডাম বাই বাই আমাৰ নেক্সট লেভেল বাই বাই দিলে গুচি গ'লগৈ বিকাশ দা যাব ওলালেগে এয়া তো এই চানাচ হোটেলতে আছিলে ইয়াতে যাব ওলালেগে আমি বাহিৰতে ৰখি আছোঁ নেকি একদম ৰ'দত একদম এয়া যাবগৈ ওলালেগে আৰু বিকাশ দা বাই বাই আমি আহি গ'লোঁ বিকাশ দাক লগ কৰি পিনে তাৰপিছত মানে ইমানো মানে এই বিকাশ দা মানে দৌৰা-দৌৰি হৈ গৈছে অলপ যাবও লাগে আৰু কিছুমান মানুহ মানে অলপ খাইও গ'ল কেনেকৈ গম পালে জানোগৈ আৰু তাৰপৰা সেনেকৈ বিকাশ দাই অকণমান কথা পাতিলোঁ মানে ইমান কেমেৰা কৰাও নহ'ল অলপ কৰিলোঁ তাৰপৰা এনেকৈ পাতিলোঁগৈ আৰু অলপ কথা চবৰ লগতে তাৰপিছত ইয়াত ঘৰতে গৈ আছোঁ টাউন পালোঁহি আপোনালোক এইফালেতো কোনে কোনে যাব নিদিয়ে ডাইৰেক্ট ঘূৰিব লাগিব এইফালে আমাৰ ট্ৰেফিক আছেই যাব নিদিয়ে সেইফালে আপোনাৰ বজাৰপতি হৈ যামগৈ ঘৰলৈ গৈ আছোঁ ৰ'দটো বহুত গৰমটো বেছিকৈ দিছে বিতুমন নাই আহি আছে দেখিছে গাড়ী লৈ পেলাই একদম বজাৰতে পিছে পিছে তাৰপৰা হাই বুলি কৈ দিয়া গোটেইখন আহি আছে গৈ তাক লগ কৰি আহিলোঁ তাৰপৰা ঘৰলৈ গ'লোঁ ঘৰৰ পৰা আহি মানে ইয়াৰ ইউনিফৰ্মবোৰ মানে চিলাব দিছিলে আনিব যোৱা নেকি তাকে আনিব যায় সেয়া তালৈ গৈ আছোঁ আকৌ টাউনলৈ মাজলৈ আহিছোঁ মানে টাউনলৈ আহিবই মন নাযায় ইমান ভিৰ আৰু ক'বলৈ গ'লে টাউনলৈ সেয়া একদম ভিৰ তোমাক কাপোৰ দিয়া নাই নে কি ইয়াৰ পৰা দিয়া নাই 10 তাৰিখে দিম 4 তাৰিখে দিম বুলি কোৱা 10 তাৰিখে পঠিয়ালে 10 তাৰিখ আজি আছে তাকে দম দিব লাগিছে সেয়া দিব বাৰু টেনশ্যন মানে ইয়াত নিউ ফেশ্বনত যদি নিদিয়ে বেলেগত চিলাবা নে কি এই বেলেগত চিলাব লাগিব অঁ ঠিকে আছে কৈ দিলা এই অলপ দম চম দি থৈ দিলোঁ তাৰপিছত কাইলৈ দিম বুলি কৈছে কাপোৰ কাইলৈ দিব নে কি কাইলৈ ফাইনেলি কাপোৰ দি দিব ৰাতিপুৱা বা চাহ খাই আহা এতিয়া বিকাশ দাক লগ কৰি মেলি আহিলোঁ আহি পিনে এয়া কি খাইছোঁ বা এয়া ষ্ট্ৰিং আৰু লেছ মেক্স দেখিছে ষ্ট্ৰিং বটলে খালী হৈ গ'ল ষ্ট্ৰিং খালোঁ তাৰপৰা ইয়াতে মানে চাওমিন অৰ্ডাৰ দিয়া হৈছে এইটো খোৱা হ'ব আৰু গ'লোঁ ছাৰ এজনক ছাৰ কেনেকুৱা খবৰ খাতি কওক খবৰ খাতি ৰবৰ এফালৰ চুৰজ চেহেৰাটো দেখুৱাই দিয়া ক'ত গৈছিলা ঘৰৰ পৰা কালি প্ৰগ্ৰেম চালা কেনেকুৱা লাগিলে চাই এই হেৰিয়ে বোলে ফালি দিছে বোলে কুচুম কৈলাশে তাৰপৰা এয়া কোন অঁ আৰু এয়া নামটো কি তোমাৰ দৰ্জাখন খোলা নামটো কি তোমাৰ চ' গাইজ ঘৰ আহি পালোঁহি পাই মেলি মানে অলপ বহিলোঁ তাৰপিছত আমাৰ কথা এটা আমাৰ ডাইৰেক্টৰ চাহাব এইয়া ডাইৰেক্টৰ চাহাব আমাৰ নতুন শ্বৰ্ট ফিল্ম আহি আছে আপোনাৰ এয়া হেপী বাৰ্থডে বুলিকৈ তাৰপৰা কৈ যোৱাচোন কি লিখিলা বা কোৱা লিখিছোঁ অকণমান কৈ দিয়া ডাইলগটো মানে কি আৰম্ভণি বা নীলম মানে ল'ৰাজন এক্টৰটো ঐ মা মই অকণমান ওলাই যাওঁ তাৰপিছত মানে ল'ৰা 4টামান হ'ব ছোৱালী কেইজনীমান আৰু মাক এজনী হ'ব পিছত মানে তোমাৰ মানে শ্বৰ্ট ফিল্মখন মানে কিহৰ ওপৰত হেৰি হৈছে বাৰ্থডে ওপৰত হৈছে অঁ তেনেকৈ মানে লিখিছোঁ আৰু মানে ককায়েক ভনীয়েক দুটাত থাকিব নেকি মাক বাপেকটো নাথাকিব অঁ সেইটো মানে লিখিছোঁ দুখীয়া ঘৰলৈ এখন চাব ৰূপম ক্ৰিয়েশ্যন বুলিকৈ আছে আকৌ নতুন শ্বৰ্ট ফিল্ম আহি আছে অতি সোনকালে চাব আৰু চ' গাইজ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ বেলেগ এটা ভিডিঅ' লৈ আহিম
আজিতে সমাপ্ত বাই বাই Can anybody out there hear me? Hear me?